নমস্কাৰ প্ৰিয় দৰ্শকসকল আছামিজ জিকে অফিচিয়েল চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। মই ইতিমধ্যে যোৱাটো ভিডিঅ'ত সানমিহলি কিছুমান MCQ প্ৰশ্ন উত্তৰ দিছিলোঁ। আপোনালোকে নিশ্চয় চাইছে চাগৈ, আৰু যদি চোৱা নাই তেনে চাই ল'ব, মই ডেছক্ৰিপশ্যনত লিংক দি দিছোঁ। আজি মই তেনেকুৱাই সানমিহলি আন কিছুমান গুৰুত্বপূৰ্ণ লৈ আহিছোঁ, যিবোৰ নেকি মই আগৰ ভিডিঅ'ত আলোচনা কৰা নাছিলোঁ। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। প্ৰথমটো প্ৰশ্ন হৈছে অসমীয়া ভাষাৰ তাড়িত ব্যঞ্জন ধ্বনি কোনটো? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব বিটো ৰটো হৈছে অসমীয়া ভাষাৰ তাড়িত ব্যঞ্জন ধ্বনি। এইখিনিতে আৰু এটা কথা কৈ থওঁ, বৰ্ণটো ধ্বনিগুণ অনুসৰি কম্পিত, লুঠিত, তাড়িত এই তিনিওটা নামেৰে জনা যায়। পৰীক্ষাত হয়তো তাড়িত নিদি পেলাই লুঠিত বা কম্পিত বুলিও দিব পাৰে, আপোনালোকে ভুল নকৰিব। তাৰ পাছৰ প্ৰশ্নটো চাওঁ আহক, অসমীয়া ভাষাৰ উপাহিত ধ্বনি কোনটো? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব চন্দ্ৰবিন্দু। চন্দ্ৰবিন্দুটো হৈছে অসমীয়া ভাষাৰ উপাহিত ধ্বনি। এইখিনিতে আপোনালোকক জানিবৰ বাবে আৰু এটা কথা কৈ থওঁ, চন্দ্ৰবিন্দুক অনুনাসিক বৰ্ণ হিচাপে ধৰা হয়। অনুনাসিকত্ব অৰ্থাৎ চন্দ্ৰবিন্দুক অসমীয়া ভাষাত ধ্বনিগুণ বুলি ভাষাবিদ গোলোকচন্দ্ৰ গোস্বামীয়ে উল্লেখ কৰিছে। এইখিনিতে আৰু এটা কথা মন কৰিব যে ই গাইগুটীয়াকৈ উচ্চাৰিত নহয়, স্বৰ নাইবা য়, ৱ, হ, ৰ, ল এই ব্যঞ্জনৰ সৈতেহে ইয়াৰ উচ্চাৰণ হ'ব পাৰে। আৰু আন ধ্বনিৰ বিশেষকৈ স্বৰধ্বনিৰ লগত উচ্চাৰিত হোৱাৰ বাবে ইয়াক উপাহিত ধ্বনি বুলি কোৱা হয়। এতিয়া আমি পাছৰ প্ৰশ্নটো চাওঁ আহক, শংকৰদেৱে ৰচনা কৰা একমাত্ৰ ৰামায়ণ ভিত্তিক নাটকখনৰ নাম কি? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব বি, ৰাম বিজয় হৈছে ৰামায়ণ ভিত্তিক শংকৰদেৱৰ একমাত্ৰ নাটক। এইখিনিতে আপোনালোকে আৰু দুটামান কথা মনত ৰখাই থ'ব। এই নাটকখন শংকৰদেৱে চিলাৰায়ৰ অনুৰোধ মৰ্মে ৰচনা কৰিছিল, সেইবুলি সমালোচকসকলে উল্লেখ কৰিছে। আৰু এই ৰাম বিজয়খন হৈছে শংকৰদেৱৰ শেষ ৰচনা। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ভূত নে ভ্ৰম আৰু তেতুন তামুলী নাটকৰ ৰচক হ'ল? আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব চিটো, পদ্মনাথ গোহাঁই বৰুৱাই ভূত নে ভ্ৰম আৰু তেতুন তামুলী নাটকখন ৰচনা কৰিছিল। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ৰাজপথে ৰিঙিয়াই নামৰ উপন্যাসখনৰ ঔপন্যাসিক কোন? ইয়াত 4টা অপশ্যন দিয়া হৈছে, মই অপশ্যনবোৰ কৈ নাথাকোঁ, শুদ্ধ উত্তৰটো কৈছোঁ। এটো হৈছে শুদ্ধ উত্তৰটো, আৰু ৰাজপথে ৰিঙিয়াই নামৰ এই উপন্যাসখন লিখিছিল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই। ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ আহক, আতংকৰ শেষত নামৰ ডিটেক্টিভ উপন্যাসখনৰ ৰচক কোন? আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ভৱেন্দ্ৰনাথ শইকীয়াই এই আতংকৰ শেষত নামৰ ডিটেক্টিভ উপন্যাসখন ৰচনা কৰিছিল। তাৰ পাছৰ প্ৰশ্নটো চাওঁ আহক, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ সাহিত্য অকাডেমী বঁটা প্ৰাপ্ত গ্ৰন্থখনৰ নাম কি? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব বি, য়াৰুংগম। এইখনৰ বাবে তেওঁ সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। এই লগতে আৰু এটা কথা কৈ থওঁ, তেওঁৰ যিখন মৃত্যুঞ্জয়, এই মৃত্যুঞ্জয় উপন্যাসখনৰ বাবে তেওঁ জ্ঞানপীঠ বঁটাও লাভ কৰিছিল। তাৰ পাছৰ প্ৰশ্নটো চাওঁ আহক, এজনী জাপানী ছোৱালী গল্পকাৰ কোন? আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব চি, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। তাৰ পাছৰ প্ৰশ্নটো চাওঁ আহক, অসমৰ লোক সংস্কৃতি নামৰ সংস্কৃতি বিষয়ক গ্ৰন্থখনৰ ৰচক কোন? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব নিৰ্মলপ্ৰভা বৰদলৈ। এইখিনিতে আপোনালোকে আৰু এটা কথা মনত ৰখাই থ'ব, অসমৰ লোক সংস্কৃতিৰ নামেৰে সংস্কৃতি বিষয়ক বিৰিঞ্চি কুমাৰ বৰুৱাৰ আন এখন গ্ৰন্থও আছে। তাৰ পাছৰ প্ৰশ্নটো চাওঁ আহক, দেৱী কাৰ শক্তি বা দেৱীত্ব বিষয়ক গ্ৰন্থ? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ডি, নিৰ্মলপ্ৰভা বৰদলৈ। 11 নম্বৰ প্ৰশ্নটো চাওঁ আহক, ভৱেন্দ্ৰনাথ শইকীয়াৰ ভ্ৰমণ কাহিনীখনৰ নাম কি? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব চিটো, এই বন্দৰৰ আবেলি। তাৰ পাছত 12 নম্বৰ প্ৰশ্নটো চাওঁ আহক, মেকং নৈ দেখিলোঁ কাৰ ভ্ৰমণ কাহিনী? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব হেম বৰুৱা। 13 নম্বৰ প্ৰশ্নটো হৈছে জাপান দৰ্শন কাৰ ভ্ৰমণ কাহিনী? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ডি, নিৰ্মলপ্ৰভা বৰদলৈ। 14 নম্বৰ প্ৰশ্নটো হৈছে লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম কি? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব বি, মোৰ জীৱন সোঁৱৰণ।
এইখন হৈছে লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনী। 16 নম্বৰ প্ৰশ্নটো চাওঁ আহক। জীৱন বৃত্ত কাৰ আত্মজীৱনী? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ভৱেন্দ্ৰনাথ শইকীয়া, অপশ্যন ডি। তাৰ পাছত 17 নম্বৰ প্ৰশ্নটো হৈছে নিৰ্মলপ্ৰভা বৰদলৈৰ আত্মজীৱনীখনৰ নাম কি? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব চি, জীৱন জীৱন বৰ অনুপম। এইখন হৈছে নিৰ্মলপ্ৰভা বৰদলৈৰ আত্মজীৱনী। তাৰ পাছত 18 নম্বৰ প্ৰশ্নটো চাওঁ আহক। লক্ষ্মীনাথ বেজবৰুৱাই অসম সাহিত্য সভাৰ কোনখন অধিৱেশনত সভাপতিত্ব কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব এটো, গুৱাহাটী যিখন সাহিত্য সভা অনুষ্ঠিত হৈছিল তাত লক্ষ্মীনাথ বেজবৰুৱাই সভাপতিত্ব গ্ৰহণ কৰিছিল আৰু এইখন অনুষ্ঠিত হৈছিল 1924 চনত। 19 নম্বৰ প্ৰশ্নটো চাওঁ আহক। নিৰ্মলপ্ৰভা বৰদলৈ অসম সাহিত্য সভাৰ কোনখন অধিৱেশনৰ সভাপতিত্ব কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, দুধনৈ সাহিত্য সভাৰ অধিৱেশনত, আৰু এইখন অনুষ্ঠিত হৈছিল 1991 চনত। আজি আমাৰ শেষৰ প্ৰশ্নটো হৈছে ভৱেন্দ্ৰনাথ শইকীয়াৰ সাহিত্য অকাডেমী বঁটাপ্ৰাপ্ত গল্প সংকলনখনৰ নাম কি? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব বি, শৃংখল গল্পপুথি সংকলনখনৰ কাৰণে ভৱেন্দ্ৰনাথ শইকীয়াৰ সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। গতিকে আজিৰ এই ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ। ভিডিঅ'টো চাই যদি ভাল লাগিল তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। আৰু যিসকলে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু পৰৱৰ্তী নটিফিকেশ্যন পাবলৈ বেল আইকনটো প্ৰেছ কৰি ল'ব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ।